বন্ধুসকল স্বাগতম জনাইছো এটা নতুন ভিডিঅ'ৰ মাজলৈ আৰু এতিয়া বাজি আছে 7:30 আমি আহিছিলো বজাৰ কৰিবলৈ দেৱাশিস দা আছে আৰু অৰিন্দম দা আছে জিঅ' কেমেৰা ধৰি আছে তো আমি আহিছিলো বজাৰ কৰিবলৈ আৰু বজাৰ কৰিবলৈ আহোতে আমি দেখা পালো এই বস্তুটো এবাৰ কেমেৰাটো ঘূৰাই দিয়ক প্লিজ চাওক দুদিন হ'ল নেকি দুদিন হ'ল বিশ্বকৰ্মা পূজা যোৱাৰ আৰু বিশ্বকৰ্মা পূজাত আমি বিভিন্নজনে বিভিন্ন পূজা পাতিলোঁ বিভিন্নজনে মূৰ্তি পূজা কৰিলোঁ চাওক মই মূৰ্তি পূজা বা এনেকুৱা কোনো ধৰণৰ বিৰোধিতা কৰা নাই কিন্তু মূৰ্তি পূজা কৰি যিজনক আপুনি গোটেইখিনি ভগৱান হিচাপে মানি লৈ ৰাস্তাৰ দাঁতি কাষৰত এনেকৈ থৈ গ'ল তো এটা খুব বেয়া লগা ঘটনা আৰু খুব মৰ্মান্তিক ঘটনা বৰ্তমান এইটো যে মূৰ্তি এটাক ৰাস্তাৰ মাজত থৈ গুচি গ'ল ৰাস্তাৰ দাঁতি কাষৰত এইটো হয়তো কাষতে নদী আছিল নদীত উটুৱাই দিব পাৰিলে হয় কিন্তু সেইটো নকৰি ৰাস্তাৰ কাষত উটুৱাই থৈ গ'ল তো চাওক কথাটো ভাবিব লাগে এবাৰ কাৰণ এনেকুৱা যিজনক আপুনি ভগৱান হিচাপে মানি ৰাস্তাৰ কাষত থৈ গুচি গ'ল তো বহুত বেয়া কথাটো আমি ইয়াত নদী আছে কাষতে তো নদীত এইটো অলপ সহায় দিয়াত উটুৱাই দিয়াৰ চেষ্টা কৰিম তো চাওক পিছফালে মোৰ বুঢ়াদিয়া নৈ আছে আৰু বুঢ়াদিয়া নৈত আমি বিশ্বকৰ্মাৰ মূৰ্তিটো উটুৱাই দিলোঁ আৰু গোটেইখিনি কাম আমি আচলতে বজাৰ কৰিবলৈ আহিছিলোঁ তাতেই গোটেইখিনি কাম আমাৰ হৈ গ'ল তো ভাবিলোঁ এটা সৰুকৈ ভিডিঅ' বনাই দিওঁ আপোনালোকৰ বাবে যাতে এনেকুৱা কামবিলাক নকৰে অন্ততঃ আপোনালোকে যদি মূৰ্তিটো ক'তো ভৰাই দিয়াৰ উটুৱাই দিয়াৰ জেগা নাই তেতিয়াহ'লে মূৰ্তিটো ঘৰতে ৰাখি থওক ঘৰতে এবছৰ ৰাখক নেক্সট বছৰ এটা নতুন মূৰ্তি চেঞ্জ কৰি ল'ব বা মূৰ্তি পূজা নকৰিলেও হয় বোধহয় মই ভালকৈ নাজানো তো তাৰ বিষয়ে বাৰু পিছত এটা নতুন ভিডিঅ' বনাম আৰু মোৰ লগত আজি আমাৰ তিনিওজন দাদাই ৰূপম দা অৰিন্দম দা আৰু দেৱাশিস দা তিনিও একেলগে আমি গোটেই চাৰিও একেলগে আমি এই কামটো আজি কৰিলোঁ তো আশা কৰোঁ আপোনালোকে ভিডিঅ'টো ভাল পাব তো যদি ভিডিঅ'টো ভাল পায় তেতিয়াহ'লে লাইক কৰিব আৰু যদি কিবা সাজেকশ্যন আছে তেতিয়াহ'লে কমেণ্ট কৰিবলৈ নাপাহৰিব ধন্যবাদ এই মেছেজটো সকলোকে শ্বেয়াৰ কৰি দিব মানে ভিডিঅ'টো